ও হরি ও হরি ও রাম ও রাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 শংকৰদেৱে সাঁচি পাতত বোলাই আছে মহি মাধৱে সুধিলে গুৰু আছে কিবা লিখি ইটো কলি যোগে হৈবে পাপৰ প্ৰলয় সেইকাৰণে কীৰ্তন দশ লিখি আছোঁ মই হে শংকৰদেৱে সাঁচি পাতত বোলাই আছে মহি মাধৱে সুধিলে গুৰু আছে কিবা লিখি ইটো কলি যোগে হৈবে পাপৰ প্ৰলয় সেইকাৰণে কীৰ্তন দশ লিখি আছোঁ মই ৰাম ৰাম অন্য ধৰ্ম কৃষ্ণৰ গত গুচি গৈলা নেকস্থানে ভূয়া হৰি নামৰ মাজে ৰৈলা নামত মস্ত পুণ্য
সাগৰ নাও মেলি দিলে নাৱে তুলুবুলু কৰে ব্ৰহ্মাণ্ডৰ ভিতৰে অগনি জ্বলিছে নামে সে নুমাব পাৰে নাম লোৱা মন ভাই নকৰিবা ভেলা ৰাম নামে মুক্তি পাবা মৰৰে বেলা নাম লোৱা মন ভাই নকৰিবা হেৰা ৰাম নামে মুক্তি পাবা মৰণৰে বেলা নামে ধন জন বন্ধু নামে ধন জন বন্ধু নামে পিতা মাতা নামে নিজ সুবিধনা একে গতি দাদা নাম লোৱা মন ভাই নকৰিবা হেৰা ৰাম নামে মুক্তি পাবা মৰণৰে বেলা কিশপদ লোকে নাম কিশপদ লোকে নাম বিনে গতি চাৰিও বেদলৈকে মুখ্যৰ অভিপ্ৰায় নাম লোৱা মন ভাই নকৰিবা হেৰা ৰাম নামে মুক্তি পাবা মৰণৰে বেলা যিটো নাম নেৰমুখে পাইলে মুখ্য মহা সুখে জানা কৃষ্ণ তুষ্ট ভৈল তাৰ গুৰু ভৈল জগতৰে কৰিলে সিতুনৰে কোটি কোটি পুৰুষ উদ্ধাৰে ৰাম 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 অন্য দেৱী দেৱ নকৰিবা গৃহে নপকিবা তাৰ মূৰ্তি কণা চাইবা
এ প্রসাধনা খাইবা ও ভক্তি হয় পবে সার ভকত নাম নুলুয়া কিয় নাম নুলুৱা কিয় ভকত হৰি নাম নুলুৱা কিয় এই হৰি নামে সংসাৰ তাৰিব মুকতি লভিব ভকত ৰাম নাম নুলুৱা কিয় নররূপে শঙ্কর গুরু হইলাই অবতার কলি যুগ নরলোক করিলাই উদ্ধার নররূপে শঙ্কৰ গুৰু হইলাই অৱতাৰ কলি যুগ নৰলোক কৰিলাই উদ্ধাৰ ইটো কলি যুগে হরি রাম নামে সার রাম নামে করিয়াছে জগত উদ্ধার নৰৰূপে শঙ্কৰ গুৰু হইলাই অৱতাৰ কলি যুগ নৰলোক কৰিলাই উদ্ধাৰ নররূপে শঙ্কর গুরু হইলাই অবতার কলি যুগ নরলোক করিলাই উদ্ধার নৰৰূপে